প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্ত শ্যামকানু মহন্তই আৰম্ভ কৰিলে ন্যায়িক প্ৰক্ৰিয়া। আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত সদৌ অসম উকিল সন্থাৰ কঠোৰ সিদ্ধান্ত। অভিযুক্তৰ হৈ ওকালতি নকৰে সদৌ অসম উকিল সন্থাই। সেয়েহে অসমৰ অধিবক্তাৰ পৰা বিমুখ হৈ দিল্লীৰ অধিবক্তাৰ কাষ চাপিছে শ্যামকানু মহন্ত। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইতিমধ্যেই শ্যামকানুৰ অধিবক্তাই সংগ্ৰহ কৰিছে এজাহাৰৰ প্ৰতিলিপি। লগতে SITয়ে জব্দ কৰা সামগ্ৰীৰ তালিকাও সংগ্ৰহ কৰিলে দিল্লীৰ অধিবক্তাই। জানিব পৰা মতে এই অধিবক্তাগৰাকীৰ নাম হৈছে অনিতা চৰণ। অনিতাৰ জৰিয়তে ইতিমধ্যেই শ্যামকানুৱে আগতীয়া জামিন লাভৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে শ্যামকানু মহন্তই অসমৰ 4গৰাকী অধিবক্তাৰ সৈতে যোগাযোগ কৰিছিল। কিন্তু এই সন্দৰ্ভত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে সদৌ অসম উকিল সন্থাই। অভিযুক্তৰ হৈ ওকালতি নকৰে সদৌ অসম উকিল সন্থাই। সেয়েহে দিল্লীৰ অধিবক্তাৰ কাষ চাপিবলৈ বাধ্য হ'ল শ্যামকানু মহন্ত।